কবিতাৰ শিৰোনাম মৃত্যু হ'ব পাৰে কেতিয়াবা স্বাধীনতাৰ কিৰণ। বন্দিত্বৰ ভৰত মই আজি কোঙাই, পিঞ্জৰাত বন্দী চৰাইৰ দৰে ময়ো যে শব্দহীন। তইচোন কৈছিলি বিবাহ এক পবিত্ৰ বন্ধন। নতুন ঘৰখনত গৈ তই নিজকে খাপ খুৱাই ল'বি, সকলোকে মৰম শ্ৰদ্ধা কৰিবি, সুখী হ'ব পাৰিবি তেতিয়া তই। কিন্তু কতাই সম্পূৰ্ণৰূপে নিজকে সঁপি দিও দেখোন মই স্বাধীনতাবিহীন এটি চলন্ত মূৰ্তি হৈ পৰিছোঁ। মোৰ যে সপোনবোৰ সপোন হৈয়ে ৰলোৱাই। পাইছোঁ মই সকলো, কিন্তু অলংকাৰেৰে মই যেন জীৱন্ত মিউজিয়াম পুতলাহে। সকলোৱে মোক জোকাৰ বুলি ভাবে যে যেতিয়াই মন যায় তেতিয়াই ঘূৰাব পাৰি। সপোনবিলাসী তোৰ ছোৱালী আজি নিস্তব্ধতাৰ প্ৰতীক হৈ গ'লোৱাই। মই জানো আজি মই ভুল কৰিব ওলাইছোঁ, কিন্তু মোৰ অন্তহীন সপোনক সময়ৰ জুইত জা দিব যাব নোৱাৰোঁ। আত্মহত্যাক খাণ্ডৱদা দিয়া তোৰ ছোৱালী আজি নিজেই আগবাঢ়িছে খাণ্ডৱদাহক বাস্তৱ ৰূপ দিবলৈ। বন্দিত্বৰ জালত ছটফটোৱা আত্মাক স্বাধীনতাৰ ৰাজমুকুট পিন্ধাবলৈ।